আপোনালোকে জানেনে যে যেতিয়া টাইটানিক জাহাজখন ডুব গৈ আছিলে তেতিয়া তাৰ নিচেই কাষতে আন 3খন জাহাজ আছিলে আৰু সেই তিনিওখন জাহাজৰ তিনিওটা চৰিত্ৰৰ লগত আমাৰ বহুতো মানুহৰ চৰিত্ৰৰ সম্পূৰ্ণৰূপে মিল আছে প্ৰথমখন জাহাজৰ নাম আছিলে চেমছন আৰু এই জাহাজখন টাইটানিকৰ পৰা মাত্ৰ 7 মাইল দূৰত আছিলে তেওঁলোকে টাইটানিকৰ বিপদৰ সংকেত দেখি আছিলে কিন্তু সেই সময়ত সেই জাহাজখনে অবৈধভাৱে ইলিগেলি তেওঁলোকে সিল ধৰি আছিলে আৰু সেয়ে তেওঁলোকে টাইটানিকৰ লগত ইনভলভ হলে ধৰা পৰিব বুলি ভাবিয়ে তেওঁলোকে আঁতৰি গুচি যায় বিপৰীত দিশে আঁতৰি গুচি যায় এই জাহাজখনৰ কেপ্টেইনৰ নাম আছিলে কাৰ্ল জোহান ৰিং এইজনে আছিলে কেপ্টেইনজন যিজনে নিজে ধৰা পৰাৰ ভয়ত টাইটানিকক সহায় নকৰি পলাই গুচি যায় অৱশ্যে টাইটানিক ডুব যোৱাৰ কাহিনীটো বহুলভাৱে সমাজত প্ৰচলিত হোৱাৰ আগতেই 1918 চনত ৰিঙৰ মৃত্যু হয় আৰু এই সত্য কথাখিনি চেমছনৰ প্ৰথম বিষয়া হেনৰিক বাৰ্গেথন নেছৰ সাক্ষ্যৰ ওপৰত আধাৰিত এই জাহাজখনৰ কথা যদি আমি ভাবি চাওঁ তেতিয়াহ'লে আমি দেখো যে আমাৰ বহুতো মানুহৰ লগত এই চৰিত্ৰৰ মিল আছে আমি যিয়ে কেৱল নিজৰ কথা ভাবি থাকো বা আনৰ জীৱনৰ ওপৰত কি হ'ল বা কি হৈ আছে হেয়া আমি জনাৰ কোনো প্ৰয়োজন বোধ নকৰো বা তেওঁক সহায় কৰাৰ কোনো প্ৰয়োজন বোধ নকৰো আৰু সেই তেনেকুৱা ধৰণৰ ব্যক্তিয়ে সেই চেমছন জাহাজখনত আছিলে আৰু যাৰ কাৰণে টাইটানিকে চেমছনৰ পৰা কোনো সহাৰি নাপালে দ্বিতীয় জাহাজখনৰ নাম আছিলে কেলিফৰ্নিয়ান আৰু সেই জাহাজখন টাইটানিকৰ পৰা মাত্ৰ 14 মাইল দূৰত আছিলে জাহাজখনৰ কেপ্টেইনৰ নাম আছিলে ষ্টেনলি লৰ্ড এই জাহাজখনেও টাইটানিকৰ বিপদৰ সংকেত দেখিছিল কিন্তু সেই সময়ত পৰিস্থিতি অনুকূল নাছিল আৰু ঘন আন্ধাৰ ওচৰ চাপি আহিছিলে আৰু সেয়ে কেপ্টেইনে শুবলৈ সিদ্ধান্ত ল'লে আৰু ৰাতিপুৱা কিবা এটা কৰিম বুলি ভাবি মেলি থৈ দিলে আৰু জাহাজত থকা আন ব্যক্তিসকলেও তেওঁক কেপ্টেইনক আশ্বাস দিলে যে ইমান গুৰুতৰ কিবা এটা হোৱা নাই এই জাহাজখনৰ লগতো আমাৰ বহুতো মানুহৰ মিল আছে আমি কিছুমান ঘটনা দেখি ওপৰতে ভাবি লওঁ যে এইবোৰ সাধাৰণ কথা ইয়াত আমাৰ কৰিবলগীয়া একো নাই গতিকে আমি ইমান গুৰুতৰভাৱে নলওঁ কথাটো আৰু এনেদৰে আমি গুৰুত্ব নিদিয়া কিছুমান ঘটনা বহুত ডাঙৰ ঘটনা হৈ যায় আৰু শেষৰ জাহাজখনৰ নাম আছিলে কাৰ্পেথিয়ানছ আৰু এই জাহাজখনৰ সিদ্ধান্তৰ বাবেই টাইটানিকৰ 705 জন যাত্ৰীৰ জীৱন ৰক্ষা পৰিছিল এই জাহাজখনৰ কেপ্টেইনৰ নাম আছিলে আৰ্থাৰ হেনৰি ৰষ্টাৰ্ণ আৰু এইজনক টাইটানিক হিৰো বুলি কোৱা হৈছিল এই জাহাজখন আচলতে টাইটানিকৰ বিপৰীত দিশে গৈ আছিলে টাইটানিকৰ যাত্ৰীসকলৰ চিঞৰ তেওঁলোকে ৰেডিঅ'ৰ যোগেদি প্ৰায় 8 মাইল দূৰৰ পৰা শুনিছিল জাহাজখনৰ কেপ্টেইনে ডেকত বহি ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলে যে যাতে তেওঁলোকক টাইটানিকৰ সঠিক পথ প্ৰদৰ্শন কৰে টাইটানিকৰ ওচৰলৈ যাবলৈ তেওঁলোকক যাতে সঠিক পথ প্ৰদৰ্শন কৰে তাৰ বাবে তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল আৰু তাৰ পাছতেই কাৰ্পেথিয়ান জাহাজখনে বৰফৰ আৱৰণ ভাঙি সম্পূৰ্ণ জোৰত টাইটানিকৰ ফালে আগবাঢ়িছিল যাৰ বাবে 705 জন যাত্ৰীৰ টাইটানিকত থকা 705 জন যাত্ৰীৰ জীৱন ৰক্ষা পৰিল এই জাহাজখনত থকা এই কাৰ্পেথিয়ান জাহাজখনত থকা ব্যক্তিৰ দৰে চৰিত্ৰৰ মানুহ কিন্তু আজিৰ পৃথিৱীত পাবলৈ খুব কঠিন এনেকুৱা নহয় যে নাই আছে ভাল মানুহ আছে বাবে আজি আমাৰ পৃথিৱীখন বৰ্তি আছে কিন্তু এটা কথা মনত ৰাখিব যিয়ে নিজৰ কথা নাভাবি আনক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ নিজে জপিয়াই পৰে সেই মানুহৰ নামহে ইতিহাসত লিখা থাকে বা যুগে যুগে মানুহৰ মুখে মুখে সেই কথা লোকগাথা হৈ চলি থাকে এই যে কেলিফৰ্নিয়ান জাহাজখনে ৰাতিপুৱালৈ অপেক্ষা কৰি আছিলে যে ৰাতিপুৱাৰ পাছত সহায় কৰিবলৈ আগবাঢ়ি আহিম বুলি ভাবিছিলে যেতিয়া তেওঁলোক আহিছিলে তেতিয়ালৈ কিন্তু একোৱেই নাছিলে সকলো জীৱিত ব্যক্তিক তেতিয়ালৈ কাৰ্পেথিয়ান জাহাজখনে উদ্ধাৰ কৰি শেষ কৰিছিলে আৰু তাত মাথো বাকি আছিলে মৃতদেহবোৰ তেওঁলোকে যেতিয়া অনুসন্ধান কৰিছিলে যেতিয়া কেলিফৰ্নিয়ান জাহাজখনে অনুসন্ধান কৰিছিলে তেতিয়া তাত কেৱল ভগ্নাৱশেষ আৰু খালি লাইফ বোট আৰু মৃতদেহবোৰহে পাইছিলে প্ৰথমে এই সত্য ঘটনাবোৰ উদ্ঘাটন হোৱা নাছিলে কিন্তু টাইটানিকৰ দুৰ্যোগৰ বিষয়ে জনসাধাৰণৰ জ্ঞান বাঢ়ি অহাৰ লগে লগে ই কেনেদৰে হৈছিল কিয় হৈছিল বা ইয়াক কেনেদৰে প্ৰতিৰোধ কৰিব পৰা গ'লহেঁতেন এই সকলোবোৰ সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছিলে আৰু তাৰ পাছতে ওলাই পৰিছিলে এই গোপন হৈ থকা সত্যবোৰ